हेलो नमस्कार गाइस माने मोर অসমবাসী গাইস মই ৰবুল চুটিয়া এন আপোনালোকে চাইছে ৰবুল চুটিয়া অফিচিয়েল ইউটিউব চেনেল তো গাইস মানে মই ইমান দিনে ভিডিঅ' দিয়া নাছিলো মোৰ গা ভাল নাছিলে তাৰপিছত আমাৰ ঘৰত চবে মানে এটা এটাকে গা ভাল নহ'ল মানে মই ভিডিঅ' দিব পৰা নাছিলোঁ এতিয়া মোৰ পানী লাগি আছে বাৰু তাৰপিছত মাহেঁতেও গা ভাল নহ'ল সৰু ভণ্টি ডাঙৰ ভণ্টি দুজনী গা ভাল নহ'ল সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ আজি গৰু বিহু আপোনাৰ সকলোৱে জানে এতিয়া মই গৰু বিহু এনাহেঁতৰ ঘৰলৈ গৈ আছোঁ এই বাবু আছে মোৰ ঘৰত বাবুৱে মই এনাহেঁতৰ ঘৰলৈ গৈ আছোঁ মানে সিহঁতৰ ঘৰলৈকে গৈ আছোঁ আৰু সিহঁতৰ ঘৰত গৈ কিনে কি ক'ম বলক সকলোখিনি দেখাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব গৰুজনী সেইবিলাক পাপাই লৈ গৈছে বাবুৱে বাবু কি লৈছে চাং হাৰিয়া খাইছিলে মাহালি শাক মই ইয়াত কি আছে দীঘলতি মাখিলতি চব ইয়াত সংগতি এডাল লৈছে এতিয়া আমি গা ধুৱাম গাইছ মানে কেছটো কিবা আমাৰ ঘৰত এইফালে অকলঠীয়া এতিয়া আৰু আমাৰ ঘৰচোন মানে আৰু বেলেগ দূৰ নহয় অকলে মানে এতিয়া আকৌ সেই চবলত ধুৱাবলৈ হ'লে গৈ এটা বহুত দূৰ নিব লাগিব গোটেই গাঁৱৰ মানুহখিনি ওচৰলৈ তাতে মানে ৰাতিপুৱা নাজানো তুমি দিয়া এই ইয়াক খাবলৈ অকণমান কষ্টই হ'ব হ'ব হেল্ল' আগল যা বেয়া দিছে চবে খাবে কাক মাইলে মাত হ'ব ধৰা কি হ'ল বুলি ভাবি আজি নিট গলিলা হে নাই ঐ গান নামাৰিবা বিষাই পইলো গাত লাগিছিলে এই টিকলা এইফালে 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 1 hour later তো গাইছ আমি মানে এদাম আমদৈটোক পাৰিবলৈ আহিলোঁ আজি গৰু বিহুৰ দিনা 100 এবিধ শাক খাইতো 100 এবিধ শাক আমি বিচাৰি নাপাওঁ ন সেইকাৰণে আমদৈটোক মানে খাই দিম ইমান আমদৈ কামোৰে নহয় হাতত কেনেকৈ কামুৰিছে তো গাইছ এয়া আমদৈটোক পাৰিলোঁ মানে বহুত কামুৰিছে এইখিনি চফা কৰি দিম নেকি আমলখিনি তাৰপিছত তো গাইছ মানে মই ঘৰ পালোহি তাৰপৰা আপোনালোকক এটা বস্তু দেখাই দিছোঁ চাই লওক কোনখিনি কেনেকুৱা লিখিব জনাব দেই mama itu kita ngobrol yang kalau menurut kan ya mah pus dia foto post dia apa